Hello friends, welcome to the second largest zoo of India. So friends, এতিয়া আপোনালোকে টাইটেল আৰু থাম্বনেল চাই গমে পাইছে মই আছো ভুবনেশ্বৰৰ নন্দনকানন জুলজিকেল পাৰ্কত। শেষলৈ ভিডিঅ'টো চাই থাকিব। মই ভিডিঅ'টোত আপোনালোকক দেখাম আজি ভাৰতৰ ভিতৰত সেকেণ্ডখন ডাঙৰ জুলজিকেল চিৰিয়াখানা। বলক যাওঁ এতিয়া আমি ভিতৰৰ ফালে। ইয়াতে হাৰি হাৰিকৈ আমি লাইন ধৰি আছোঁ। আমাৰ টিকটটো আমাৰ টুৰিষ্ট গাইডজনে লৈ থৈ দিছে আগতীয়াকৈ। তো এয়া দেখিছে লাইন বহুত মানুহ হয় ৰাতিপুৱাৰ পৰাই 8 বজাত খোলে। ৰাতিপুৱাৰ পৰাই বহুত মানুহ হয়, হাৰি হাৰিকৈ লাইন হৈ ইফালে। যিহেতু কোভিডৰ সময় অকণমান আছিলে লকডাউন খোলাৰ বুলিও, সেইকাৰণে হাৰি হাৰিকৈ ইয়াতে টিকেট কাউণ্টাৰত টিকট দি পেলাই আমি ভিতৰত সোমাই আহিলোঁ। এতিয়া নন্দনকানন চিৰিয়াখানাৰ ভিতৰত আমি এতিয়া সোমাই আহি আছোঁ। শেষলৈ ভিডিঅ'টো চাই থাকিব। খুব সুন্দৰ, খুব মহমীয়া এই চিৰিয়াখানাত আপোনালোকক আজি মই দেখাম। তো ফ্ৰেণ্ডছ, ইয়াতে মোবাইলেৰে মই শ্বুট কৰাই পইচা দিব লগা হোৱা নাই, কিন্তু যদি আপুনি কেমেৰা লৈ আহে তেতিয়া ইয়াতে পইচা বা টকা দিব লগা হয়। কেমেৰাটো কিমান ডাঙৰ সেই অনুযায়ী ইয়াতে দিব লগা হয় টকা, আৰু ফৰেনাৰবিলাকৰ কাৰণে আৰু বেলেগ বেলেগ দাম হয়। নন্দনকানন দ্বিতীয় চিৰিয়াখানাত 437 হেক্টৰ এই এৰিয়াটো। সোমবাৰে এই নন্দনকানন চিৰিয়াখানাখন বন্ধ থাকে। ভুবনেশ্বৰ এয়াৰপৰ্টৰ পৰা ধৰি লওক 25 কিলোমিটাৰ আৰু ৰেলৱে ষ্টেচনৰ পৰা 15 কিলোমিটাৰ হ'ব। তো উৰিষ্যা বা ভুবনেশ্বৰ আহিলে নন্দনকানন নিশ্চয় আহিব, কাৰণ বহুতো ডাঙৰ আৰু বহুত ধৰণৰ জীৱ জন্তু ইয়াত দেখা পাব। তো ইয়াৰ আৰম্ভ কৰিছোঁ আমি ফাৰ্ষ্টৰ পৰা। এইটো ফাৰ্ষ্ট নন্দনকাননৰ ফাৰ্ষ্ট জন্তু আপোনালোকক দেখাইছোঁ। এইটো চাওক, মৰম লগা এটা জন্তু। শেষলৈ ভিডিঅ'টো চাই থাকিব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ, আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব। তো ফ্ৰেণ্ডছ, এয়া ফাৰ্ষ্ট জন্তুটো আপোনালোকক দেখালোঁ। এতিয়া আৰু যাম আমি। এয়া চাওক, বাঘ এটা শুই আছে ইয়াতে। এতিয়া আমি বাঘ দেখা পাম। এইটো চাওক, বাঘ এটা শুই আছে। এইখন এই চিৰিয়াখানাৰ ভিতৰতে এনেকৈ যাব পাৰে, এইখনত টিকট কাটি উঠিব পাৰে। এয়া আমি বহুত মানুহ আহিছোঁ, মানুহৰ ভিৰ ইয়াতে। ইমান ডাঙৰ চিৰিয়াখানা। তো এতিয়া ফ্ৰেণ্ডছ আমি যাম এটা সুন্দৰ জন্তু। এয়া চাওক, বগা বাঘ। জীৱনত ফাৰ্ষ্ট দেখা পালোঁ এয়া বগা বাঘ। জীৱনত প্ৰথম নিজৰ চকুৰে এয়া বগা বাঘ মই দেখা পালোঁ, আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভিডিঅ'টো। এতিয়া এয়া চাওক, মানুহ কিমান ভিৰ হৈ আছে বাঘ চাব। এতিয়া আৰু আমি বাঘ চাম। ইয়াৰে ভিতৰত আছে বাঘ। এইটোৱে হৈছে নন্দন, মাংস খাই আছে এতিয়া। ইয়ে হৈছে নন্দন। নন্দনে 3বাৰকৈ এই চিৰিয়াখানাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল। আগতে 3বাৰকৈ নন্দনে এই চিৰিয়াখানাৰ পৰা পলাব চেষ্টা কৰিছিল ইয়াৰ পিঞ্জৰাৰ ভিতৰৰ পৰা। ইয়ে হৈছে নন্দন, বহুত ডাঙৰ ই। তো ফ্ৰেণ্ডছ, খুব সুন্দৰ এটা পৰিৱেশ আৰু খুব সুন্দৰ লগা জীৱ জন্তু ইয়াতে আছে। চাওক, বাঘ। ফ্ৰেণ্ডছ, এতিয়া আগলৈ আগবাঢ়োঁ আৰু বেলেগ বেলেগ জীৱ জন্তুবোৰ আপোনালোকক দেখাম। শেষলৈ ভিডিঅ'টো চাই থাকিব। এইটো এটা সিংহ এইটো দেখাইছোঁ আপোনালোকক।
ফ্ৰেণ্ডছ, এতিয়া মই আছোঁ নন্দনকাননত। নন্দনকানন ভাৰতৰ দ্বিতীয়খন জুলজিকেল পাৰ্ক। নন্দনকানন দ্বিতীয়খন চিৰিয়াখানাত 437 হেক্টৰ এই এৰিয়াটো। সোমবাৰে এই চিৰিয়াখানাখন বন্ধ থাকে। ভুৱনেশ্বৰ এয়াৰপৰ্টৰ পৰা ধৰি লওক 25 কিলোমিটাৰ আৰু ৰেলৱে ষ্টেচনৰ পৰা 15 কিলোমিটাৰ হ'ব। উৰিষ্যা আহিলে আপুনি নন্দনকানন এবাৰ আহিব নিশ্চয়। ইয়াত বহুত ধৰণৰ জীৱ জন্তু আপুনি দেখাব আৰু বহুত সুন্দৰ এটা পৰিৱেশ বা দৃশ্য আপুনি দেখা পাব। ৰাজাক বাঘ, বহুত প্ৰজাতিৰ ইয়াতে জীৱ জন্তু আপুনি দেখা পাব। ফ্ৰেণ্ডছ, ব্লগ আৰু আগলৈ আপোনালোকক মই শ্বেয়াৰ কৰাম। আগলৈ আগবাৰো ভিডিঅ'টো শেষলৈ চাই থাকিব। নানান ধৰণৰ জীৱ জন্তু আপোনালোকক দেখাম আজি। ব্লগ এতিয়া আমি গৈ থাকিম। আগৰ এয়া দেখা পালোঁ হাতী। তো হাতী আমি দেখিলোঁ ইয়াতে নন্দনকানন চিৰিয়াখানাত। হাতী মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু ইয়াত চাওক মৰা চৰাই। ফ্ৰেণ্ডছ, ঘৰিয়াল। চাওক শাৰী শাৰীকৈ এই ঘৰিয়ালবোৰ পৰি আছে, যেন মৰিহে আছে ইয়াতে। ঘৰিয়াল আৰু ফ্ৰেণ্ডছ, এতিয়া ব্লগ আগলৈ আগবাঢ়ো আৰু আগত কি আছে চাওঁ আমি আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ঠিক আছে ফ্ৰেণ্ডছ, প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। সুন্দৰ এইটো এটা পিকচাৰ ভিউ, পিকচাৰ পইণ্ট, ফটোশ্বুট পইণ্ট খুব সুন্দৰ। আহক আৰু ফটোশ্বুট কৰক। তো এতিয়া যাম আমি ভিতৰত, আকৌ কি আছে চাই লওঁ। আপোনালোকক দেখাম, শেষলৈ ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো আজি অকণমান দীঘল হ'ব, কাৰণ বহুত ডাঙৰ চিৰিয়াখানা হয় এইখন। 437 হেক্টৰৰ এৰিয়া যিহেতু অকণমান টাইম লাগিব। তথাপিও যিখিনি পাৰোঁ মই কাটি বনাই আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'টো আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকেও ভিডিঅ'টো ভাল পাইছে যদি শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে লাইক কৰিব। সেই আগলৈ মই ভিডিঅ'বোৰ বনাবৰ কাৰণে সাহস বা শুভেচ্ছা পাম। ফ্ৰেণ্ডছ, চাওক এইটো কি। এইটো এটা কি আপুনি কমেণ্ট কৰি জনাব। চাওক বহুত ধৰণৰ বহুত প্ৰজাতিৰ ইয়াতে জীৱ জন্তু আছে। এইটো এটা বেলেগ প্ৰজাতিৰ ঘৰিয়াল হয়। বেলেগ বেলেগ প্ৰজাতিৰ এটা জন্তুৱে বেলেগ বেলেগ প্ৰজাতিৰ আছে ইয়াতে। নন্দনকানন জুলজিকেল পাৰ্ক ভাৰতৰ ভিতৰত দ্বিতীয়খন ডাঙৰ চিৰিয়াখানা। এয়াডাল পাইথন চাওক আপোনালোকে। চাওক ইমান ডাঙৰ আৰু ইমান দীঘল, ইমান ডাঙৰ পাক খাই আছে, ইমান দীঘল। চাওক সুন্দৰ মৰম লগা দৃশ্য। বন্ধুসকল, জীৱ জন্তুবোৰ চাওক আৰু লাইক আৰু শ্বেয়াৰ কৰক। তো ফ্ৰেণ্ডছ, হৰিণাবোৰক এনেকৈ ইয়াৰ পৰা আহাৰ দলিয়াই দি আছে, গছৰ ঠানিবোৰ দলিয়াই দি আছে। ময়ো এটা দিছোঁ তাৰ পৰাই, ময়ো দিছোঁ। চাওক পক্ষী, নানান ধৰণৰ জীৱ জন্তু আপোনালোকে ইয়াতে দেখা পাব। চিৰিয়াখানা চোৱা যেন পাব।
বান্দৰ গাড়ীৰ ওপৰত আৰু ইয়াত লিখাই আছে বান্দৰৰ পৰা সাৱধান বুলি। এয়া চাওক বেলেগ বেলেগ প্ৰজাতিৰ বান্দৰ আছে, বেলেগ বেলেগ প্ৰজাতিৰ চৰাই আছে। বগা ময়ূৰ চৰাই, এইটো হোৱাইট কালাৰৰ মৰা চৰাই, পিকক, হোৱাইট কালাৰ পিকক এইটো। এয়া চাওক কি সুন্দৰ মৰম লগা চৰাই এইটো এটা। এইটো এটা হাঁহ, এইটো এটা বিৰাট ডাঙৰ চৰাই, চাওক আপোনালোকে। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিলোঁ, ধন্যবাদ। প্লিজ লাইক কমেণ্ট শ্বেয়াৰ, থেংক ইউ।